চাদৰত পতি লগাবলৈ চাদৰত থকা পতি 6টা এইকেইটা মই ভালদৰে এটা এটাকৈ কাটি লৈছোঁ। গোটেই পতিকেইটা কাটি হৈ যোৱাৰ পাছত মই পতিকেইটা এটা চাইডত 3টা আৰু আনটো চাইডত 3টাকৈ জইন কৰি ল'ম। পতিকেইটা জইন কৰোঁতে ভালদৰে চাই ল'ব লাগে যাতে পতিকেইটা চিধাকৈ একেধৰণে হৈছে নে নাই আৰু ভালদৰে মিলাই লৈ পতিকেইটা 3টাকৈ জইন কৰিব লাগে। এটা পাৰি 3টা আৰু আনটো পাৰি 3টাকৈ। পতিকেইটা ভালদৰে জইন কৰাৰ পাছত ইয়াত মই প্ৰথমে এটা চাইডত 3টা পতি এনেদৰে মিলাই মেলি চিলাই লৈছোঁ। এনেদৰে মিলাই গোটেই চাদৰখনতে লাষ্টলৈকে প্ৰথমে এটা চাইডে চিলনিটো প্ৰথমে মাৰি ল'ম। শেষৰলৈকে এনেকৈ চিলাই মই ইয়াতে এৰি দিছোঁ। আকৌ প্ৰথমৰ পৰা ইটো চাইডৰ চিলনিটো মাৰি ল'ম শেষৰলৈকে। এনেদৰে দুইটা চাইডত চিলনি মাৰি মই শেষলৈকে চিলাই লৈছোঁ আৰু বাচি থকা বেছি হোৱা পটিকণ কাটি মেলি এইটো ভিতৰৰ ফালে কৰি চিলাই বাহিৰৰ ফালে নেদেখাকৈ ভালদৰে চিলাই লৈছোঁ। এনেদৰে মই ইটো চাইডৰ পটিখিনিও
লগাই ল'ম। ইটো চাইডেও এনেকৈ মিলাই মেলি পটিটো লগাব লৈছোঁ। তিনিটাকৈ জইন কৰি থোৱা পটিটো এটা মোৰ ইটো চাইডৰ পটিটো যেনেদৰে যোনটো চাইডে মুখখন কৰি যোনটো চাইডে মিলাই লৈছিলোঁ তেনেদৰে এইটো চাইডেও মিলাই ল'ব লাগিব, যাতে দুইটা বেলেগ বেলেগ নহয়। ভালদৰে চাই পটিটো লগাব লাগে। আকৌ বেলেগ বেলেগ হ'লে নহ'লে খুলিব লাগিব। দুয়োটাৰ চাইডৰ পটিটো মই এনেদৰে মিলাই লৈ ভালদৰে চিলাই ল'লোঁ। আপুনিও যদি নিজৰ চাদৰখন নিজে পটি লগাব বিচাৰে তেনেহ'লে এনেদৰে লগাব পাৰে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।